ময়ো ভালে আছোঁ আৰু আজিৰ ভিডিঅ'টো কি হ'বলৈ গৈ আছে আপোনালোকে মোৰ থাম্বনেইলখন চাই গম পাইছে তো বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু যিসকলে মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মই মেগী বনাই লৈছোঁ এইফালে আৰু ৰাতিপুৱাই শুই উঠিতো ভাত খাবলৈ মন নাযায় শুই উঠা দেৰিয়ে হ'ল বাৰু আৰু এতিয়া 10টা মানে বাজিলে সেইকাৰণে মই ভাবিছোঁ মেগীকে বনাই খাই লওঁ আৰু তাৰপিছত কাম বন ধেৰ আছে এতিয়াতো ঘৰত অকলে আছোঁ ঘৰত কোনো নাই চবেই নিজৰ কামত ওলাই গ'ল মই আৰু কিটো অকলে আছোঁ ঘৰত আৰু আপোনালোকক আজি ধুনীয়া দুটা টিপছ দি আছোঁ আপোনালোকে কিন্তু ভিডিঅ'টো আগলৈকে চাই থাকিব দেই এইফালে মোৰ এতিয়া মেগী বনাই হৈ গ'ল এতিয়া মই খাই লওঁ তো গাইজ এয়া মেগী লৈ লৈছোঁ এতিয়া খাই লওঁ তাৰপাছত আপোনালোকক লগ পাই আছোঁ বহুত গৰম হৈ আছে দেই গাইজ এয়া এতিয়া মই ভাত আৰু চব্জি বহাই দিলোঁ সোনকালে আজৰি হৈ লওঁ কামৰ পৰা তাৰপাছত আপোনালোকক টিপছকেইটা কৈ আছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো আগলৈ চাই যাওক হেল্ল' এভৰিৱান এতিয়া মই কামৰ পৰা আজৰি হৈ আহিলোঁ আৰু এতিয়া মই আপোনালোকক কৈ আছিলোঁ যে দুটা টিপছ দিম কি টিপছ দিম আপোনালোকে জানেনে আপোনালোকে বাৰু কল খায়নে এতিয়া ভাবিছে এইটো কেনেকুৱা এটা প্ৰশ্ন নহয়নে এতিয়া কল এটা বেছিকৈ পকি যায় আপোনালোকে নেখায় নে নিশ্চয় পেলাই দিয়ে সকলোৱে কিন্তু সেইটো ভুল কাম কেতিয়াও নকৰিব আপোনালোকে কলৰ কিমান বেনিফিটছ আছে জানেনে সেইটো কল আপোনালোকে চুলিত আৰু মুখত লগাব পাৰে কেনেকৈ লগাব এতিয়া হয়তো বহুতে ভাবিব পাৰে কল চুলিত আৰু মুখত লগায়নে বহুতে হয়তো জানে বহুতে হয়তো নাজানে তো মই আজি ক'ম কেনেকৈ চুলিত আৰু মুখত কেনেকৈ কল লগাব আমাৰো মানে তেনেকুৱাই হৈছে এতিয়া কল খোৱা মানুহ নাই ভাইটি আৰু পাপাই খায় এতিয়া তাহাঁতৰো খাই আমনি লাগিছে মই বাৰু নেখাওঁৱে খাই বেয়া পাওঁ তো এতিয়া মই ভাবিছোঁ বেছিকৈ পকি যোৱা কলকেইটা মই এতিয়া চুলিত আৰু মুখত লগাম তো আপোনালোকে ভিডিঅ'টো চাই থাকক ৰ'ব আপোনালোকক মই টিপছকেইটা দিয়াৰ আগতে কেইটামান বস্তু দেখুৱাই ল'ব বিচাৰিছোঁ এইফালে চাব পাৰে এয়া চাওক এই ফুলখিনি আমি অনলাইনত আনিছিলোঁ ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ আপোনালোকৰ যদি ভাল লাগে আপোনালোকে ল'ব পাৰে মই ডিছক্ৰিপশ্যনৰ লিংক দি দিছোঁ আৰু এইখিনি মই খুব কম দামতে আনিছোঁ 290 ৰুপিছত আনিছোঁ এনেই কিনিব গ'লে এইখিনি আপোনাৰ 400-500 মানৰ দাম লগাই দিব কিছুমান বস্তু কিন্তু আপোনালোকে অনলাইনতো আনিব পাৰে খুব মানে কম সস্তাতে পাই যাব দেখিলে এয়া খুব ধুনীয়া লাগিছে নহয়নে আৰু এয়া চাওক আমি ঘৰতে বনোৱা এই পটটোৰ লগতে থৈ দিছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব ফুলখিনি মই এবাৰ বেক কেমেৰা দি দেখাই দিছোঁ আপোনালোকক নহ'লে ধৰিব নোৱাৰিছে চাগে আপোনালোকে গাইজ এয়া চাওক এয়া টাববিলাকৰ ওপৰত কিছুমান শিল ৰাখি থৈছে এই শিলটো দেখিছে শিলবিলাক কালাৰ কৰি এনেকৈ ৰাখি থৈছে আৰু সঁচাকৈ দেখিবলৈ কিন্তু বহুত ধুনীয়া লাগিছে নহয়নে বাৰু আৰু আপোনালোকেও এনেকৈ গিটিবিলাকত কালাৰ কৰি এনেকৈ ৰাখি থ'ব পাৰে সঁচাকৈ বহুত ধুনীয়া লাগিব এয়া চাওক ষ্টেণ্ডটো আমি অনলাইনতে আনিছিলোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ এয়া ষ্টেণ্ডটো অনা টাইম হ'ল বাৰু আৰু ইয়াৰ প্ৰাইচটো আছিলে 460 টকা মই গোটেইকেইটা লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে তাত গৈ চেক আউট কৰি ল'ব আৰু এটা আছে সেইটো আমি ড্ৰয়িং ৰুমত সজাই থৈছোঁ এতিয়া আপোনালোকক দেখাই লওঁ বলক তেতিয়াহ'লে এয়া চাব পাৰে এইটো দেখিছে ইমান ধুনীয়া লাগিছে নহয়নে এইটো আমি ইয়াতে সজাই থৈছোঁ এইটো আছিলে আপোনাৰ 245 ৰুপিজ বেছিও নহয় এইকেইটা বহুত ধুনীয়া আপোনালোকে কিছুমান বস্তু মানে কি হ'ল এতিয়া অনলাইনতে আনিব পাৰে যেতিয়া অফাৰ দিয়ে কিন্তু তেতিয়া আনিলে বেছি ভাল হয় আনি ল'লোঁ দুটা আৰু কিছুমান অৰ্ডাৰ দিয়া আছে আপোনালোকৰ পিছত দেখুৱাম বাৰু এতিয়া চাব পাৰে মই বেছিকৈ পকি যোৱা কল দুটা লৈ লৈছোঁ এতিয়া এইখিনি বাকলিকেইটা গুচাই লওঁ গাইজ এয়া কলৰ বাকলিখিনি মই এতিয়া গুচাই ল'লোঁ আৰু এইফালে চাওক কল কিডোখৰ মই ভাঙি লৈছোঁ এনেকৈ মই দুটা কল লৈছোঁ আপোনালোকে এটা ল'লেও হ'ব আপোনালোকৰ চুলি হিচাপতহে ল'ব মোৰ চুলিখিনি দীঘল কাৰণে মই দুটা লৈ লৈছোঁ তো এইখিনি এতিয়া মই ফাৰ্ষ্টতে মিক্সিত পিচি ল'ম ঠিক আছে এয়া চাব পাৰে মই এতিয়া মিক্সাৰত পিচি আনিলোঁ এইখিনি আপোনালোকে এনেকৈ পিচি ল'ব সঁচাকৈ পিচি ল'লে বেছি ভাল লগাবলৈ সেইকাৰণে পিচি ল'ব ভালকৈ তো এতিয়া বাকলিখিনি মানে এতিয়া মই মুখত লগাম কেনেকৈ লগাম জানেনে আপোনালোকে মোৰ মানে একচুৱেলি কি হৈছে এখন হাতে মোবাইল লৈছোঁ যে সেইকাৰণে দিগদাৰ হৈ গৈছে মই এখন কটাৰী লৈ লৈছোঁ এতিয়া ইয়াৰ বাকলিৰ এই বস্তুটো দেখিছে আপোনালোকে এইটো বস্তু চুচি ল'ব এনেকৈ এনে চাব পাৰে এয়া চাওক ওলাইছে ন
আৰু এয়া চাওক এখন প্লেটত মই বাকলিৰ পৰা কুচি পিনে উলিয়াই ল'লোঁ আৰু এতিয়া ঘৰতে থকা মৌজোল দি দিছোঁ 1 চামুচ। এইখিনি এতিয়া ধুনীয়াকৈ আপোনালোকে মিহলাই পিচি ল'ব ভালকৈ চামুচেৰে। ফেচ পেকটো ৰেডি হৈ গ'ল আৰু এতিয়া পিচি ৰখা কলখিনি মই এতিয়া মৌজোল 2 চামুচ দি দিছোঁ আৰু নাৰিকল তেল আপোনালোকে 1 চামুচমান দি দিব আৰু এইখিনি ভালকৈ মিহলাই ল'ব। তো গাইজ এতিয়া মই এইখিনি লগাই লওঁ মুখত। আপোনালোকে ধুনীয়াকৈ মিহি কৰি ল'ব, তাৰ পাছতে লগাব। ধুনীয়াকৈ দিয়া মানে মাছাজ কৰিব, আৰু আপুনি যদি লগাব তেতিয়া বেয়া কৰি পুৰণা পিন্ধি ল'ব, নহ'লে জানে আৰু আপোনালোকে চাওক মই লগাই কৰি এটালোঁ। আপোনালোকে হয়তো মোবাইলত ধৰিব পৰা নাই, যি কি নহওক বাৰু। এতিয়া মই এইখিনি 10-15 মিনিটমানৰ কাৰণে ৰাখি থ'ম, তাৰ পাছতে ধুই দিম। আৰু বাকী চুলিত লগোৱা কামখিনি মই সেইখিনি বাহিৰত গৈ কৰিমগৈ, মানে ভিতৰত কৰিলে বহুত লেতেৰা হৈ যাব যে, আকৌ মাৰ পৰা গালি খাব লাগিব, সেইকাৰণে মই বাহিৰত গৈ কৰিম। এইখিনি লগোৱাৰ পাছত সঁচাকৈ মুখখন বহুত ঠাণ্ডা লাগিছে। আপোনালোকে লগাব পাৰে, আপোনালোকৰ যিমান ডাৰ্ক স্পট আছে সকলোখিনি আঁতৰি যাব। চ' সকলোৱে লগাবচোন, বহুত ভাল হয়। এয়া দেখিছে হেয়াৰ পেকটো মই এতিয়া লৈ লৈছোঁ, এতিয়া মই চুলিত লগাম। আৰু আপোনালোকেতো জানেই কলৰ কিমান ভিটামিন আছে, পটেছিয়াম, ফাইবাৰ, মেগনেছিয়াম আৰু ভিটামিন চি, ভিটামিন B6 আৰু প্ৰ'টিন আছে আৰু বহুতো আছে। কল আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল হয়, কল খাব লাগে বাৰু। লগতে আমাৰ স্কিন আৰু হেয়াৰৰ কাৰণেও খুব ভাল হয়। আৰু ছোৱালীসকলে বিশেষকৈ চুলিখিনি বহুত ধুনীয়া কৰি ৰাখিব বিচাৰে নহয় জানো। মই এই টিপছকেইটা দিছোঁ, আপোনালোকে কিন্তু ফ'ল' কৰক এবাৰ। হেল্ল' এভৰিৱান, মই হেয়াৰ পেকটো লগোৱাৰ পাছত চুলিখিনি কিন্তু চুবলৈ সঁচাকৈ বহুত স্মুথ লাগিছে। আপোনালোককো কৈছোঁ, আপোনালোকে এবাৰ লগাই চাওক, তেতিয়া আপোনালোকে ৰিজাল্টটো পাব। আৰু সপ্তাহত কিন্তু আপোনালোকে 3-4বাৰমান লগাব হেয়াৰ পেকটো, তেতিয়া কিন্তু আপোনালোকৰ চুলিখিনি সঁচাকৈ চিল্কি, চাইনি, স্মুথ হ'ব। আজি কিন্তু মোৰ চুলিখিনি চুবলৈ সঁচাকৈ বহুত স্মুথ লাগিছে। আৰু আপোনালোকে যিদিনা লগাব যে চুলিখিনি, সেইদিনা নৰ্মেল পানীৰে ধুই দিলেও হ'ব, সেইদিনা চেম্পু ইউজ নকৰিলেও হ'ব। নেক্সট ডে দিনা আপোনালোকে চেম্পু ইউজ কৰি দিব পাৰে। আৰু মই বাৰু আজিয়ে চেম্পু ইউজ কৰি দিলোঁ, মোৰ কাইলৈ ক্লাছ আছে যে, সেইকাৰণে আজিয়ে ৱাছ কৰি দিলোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। মই ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ। আজিলৈ আহিছোঁ, বাই বাই।